কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত শুভ উদ্বোধন তথা আধাৰশিলা স্থাপনৰ কাৰ্যসূচী গ্ৰহণৰ বাবে বোকাজানত উপস্থিত কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং। বোকাজানত আজি কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং আৰু অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন, ডিফু সাংসদ হৰেণ সিং বীৰ উপস্থিতিত সেৱা ভাৰতী পূৰ্বাঞ্চল অসমৰ অধীনত বোকাজানত সেৱা ভাৰতীৰ নৱনিৰ্মিত কাৰ্যালয় গৃহত শুভ উদ্বোধন কৰে। লগতে আজি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এখনি নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ সমান্তৰালভাৱে ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজত উপস্থিত হৈ বিজ্ঞান লেবৰেটৰী বিল্ডিঙৰ শুভ উদ্বোধন কৰা দেখা যায়। পৰৱৰ্তী সময়ত সেৱা ভাৰতী কাৰ্যালয় গৃহত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰা দেখা যায় কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ লগতে অসম বিধানসভা উপাধ্যক্ষ ডক্টৰ নুমল মমিনক। বোকাজানৰ পৰা আনন্দ ত্ৰেৰং ৰিপৰ্ট। তাৰ লগে লগে ইয়াত পিএইচি নাৰ্ছিং ট্ৰেইনিং ইয়াত হোৱাৰ লগে লগে যিবিলাকৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে ইয়াত পিএইচি ট্ৰেইনিং দিব।